ইমান ৰাতিপুৱা আকৌ কলৈ যাবলৈ ওলাইছ? ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ, তাকো পূজাৰ বতৰত। ভাবিছোঁ এবাৰ কুমাৰপাৰাৰ পৰা আহোঁগৈ। কুমাৰপাৰা ক'ত দেউতা? কুমাৰপাৰা হ'ল য'ত মা দুৰ্গাই সাজি কাচি পূজাৰ বাবে সাজু হয়। দেউতা, তুমি মা দুৰ্গাৰ ৰুমত কেনেকে সোমাবা? মোৰ মায়ে দেখোন কাপোৰ পিন্ধিলে তোমাক ৰুমৰ পৰা বাহিৰ কৰি দিয়ে। কি যে প্ৰশ্ন! ব'লা এতিয়া, তালৈ গ'লে নিজে বুজি পাবা। আহা। দেউতাৰ হাতখন নেৰিবা কিন্তু, ভালকৈ যাবা। দেউতা, মা দুৰ্গা প্ৰত্যেক বছৰে এবাৰ আহে ন? আহেতো, আমাৰ নিচিনাকৈ আকৌ। সদায় সদায় কিয় নাহে? তোমাৰ নিচিনা মা দুৰ্গা হেভেনত অফিচলৈ যায় নেকি? চোৱাচোন চোৱা, সিংহৰ ওপৰত মা দুৰ্গা। ইমান ডাঙৰ! মাইহেৰে জখুৱাই আমাক লাগীয়া অলপ তোৰ মৰমো নাই। ককা, গণেশ বাবাটো মা দুৰ্গাৰ দেখ ইমান ডাঙৰকে বনাইছা যে? আৰে গণেশ বাবা সদায় কিছু হৈ থাকিব নেকি? ডাঙৰ হ'ব নালাগে নেকি? কিন্তু ডাঙৰ হ'লেতো গণেশ বাবা মা দুৰ্গাৰ লগত ফুৰিবলৈ নাযাব। তেতিয়া মা দুৰ্গা অকলে অকলে ফুৰিবলৈ যাব লাগিব ন দেউতা? কিয়? গণেশ বাবা আকৌ মাকৰ লগত কিয় ফুৰিবলৈ নাযাব? মই জানো ডাঙৰ মানুহ কেতিয়াও মাকৰ লগত ফুৰিবলৈ ওলাই নাযায়। যেনেকে তুমি আইতাৰ লগত নোযোৱা। কিয়? মই গৈছোতো, বহুতবাৰ গৈছোঁ। গৈছিলা, কিন্তু সৰুতে গৈছিলা, এতিয়া নোযোৱা। মাইহেৰে জখুৱাই আমাক লাগীয়া বাবা, ব'লা, তোমাৰ চাগে ভোক লাগিছে নহয়? ব'লা আমি যাওঁ। নাই হে মাই জখুৱাই। মাইনা, তুমি কোন হয়? আমি তোমাৰ আইতাৰ পৰা পূজাৰ কাৰণে চান্দা দিবলৈ আহিছো। কিন্তু আইতাইতো চান্দা দিব। যাতে আমি সকলোৱে মিলি পতা পূজাখন ধুনীয়াকৈ চাব পাৰো, খুব ফূৰ্তি কৰিব পাৰো। আইতাই পূজা কেনেকে চাব, ফূৰ্তি কেনেকে কৰিব? আইতাতো আমাৰ লগত ফুৰিবলৈ নাযায়। বাবা, তোমাৰ কাৰণে কি বনাইছো চাবা আহা। হাতী তেজ বৈ যাই দুয়ো থফাতি তেজ বৈ যাই বাহৰে বাহি বাজাওতে মাই জখুৱাই। দেউতা বলা বলা, আইতাই খাবলৈ মাতিছে। বাবা, অথনিৰে পৰা মাতি আছো, কি কৰি আছিলি? এই এনেই আগৰ ফটোবোৰ চাই আছে। হে মাই জখুৱাই। আইতা, দেউতা, স্মাইল। এই নুতুলিবা, মই ঘৰতে পিন্ধা কাপোৰ পিন্ধি আছো, নুতুলিবা। তোলা তোলা, বহুত দিন হ'ল মই ফটো নুঠা মোৰ মা দুৰ্গাৰ লগত। মা ওলোৱা। ওলোৱা মানে কলৈ? মই সৰু হৈ থাকোঁতে মোক যলৈ নিছিলা তালে আকৌ, আগৰ দৰে। আমাক লাগীয়া অলপ তোৰ মৰম। সৰুৱে হওক বা ডাঙৰেই হওক, এইবাৰ পূজাত হওক মাৰ সৈতে মাৰ দৰ্শন।